সকলোলৈ নমস্কাৰ। ৰাতিপুৱাই সাজি কাচি ওলালোঁ আমাৰ ওচৰতে থকা মন্দিৰত যাবলৈ। এয়া দেখিছে আমি দুয়ো পূৰা ৰেডি যাবলৈ। দুয়ো ৰেডি বুলি ক'লোঁ হয়, কিন্তু এইটো নুবুজিব যে আমি দুয়ো অকলে যাম। আমাৰ লগত খুৰীমাহঁতো আছে। পিছে এইটো হয় আমাৰ ওচৰৰে শিলগোসানী মন্দিৰ। মন্দিৰটোৰ পৰিৱেশটো খুব ধুনীয়া। আপোনালোকে ভিডিঅ'টোৰ আগৰ পিনে দেখাই পাব। প্ৰত্যেকেই নিজৰ নিজৰ চাকিবোৰ জ্বলাই আছে। আৰু মই ভাবিছোঁ মন্দিৰটো গৈছোঁৱে, এটা ভিডিঅ'য়ে হৈ যাওক। সেই বুলি ভাবিয়েই ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আমি মন্দিৰ গৈ পোৱালৈ প্ৰায় 10:30মান বাজিছিল। সেইখিনি সময়ত মানুহৰ বহুত বেছি ভিৰ নাছিল। মই এইটো মন্দিৰত আজিৰ সৈতে দুবাৰ হ'ল যোৱা। আৰু এবাৰ গৈছিলোঁ মাঘ বিহুৰ সময়ত। অলপ সময় পিছতে আত্মসহায়ক গোটৰ মহিলাবোৰ একগোট হৈ বহি আছিল মন্দিৰটোৰ কাষতে। ইয়াতে মাঘ বিহুৰ সময়ত 5 দিন সভা অনুষ্ঠিত হয় আৰু যথেষ্ট মানুহ হয়। মই এইবাৰহে দেখিলোঁ। আমি মন্দিৰত থকা সময়তে কাষত থকা স্কুলখন ছুটি হৈছিল আৰু সেইখিনি সময়ত যথেষ্ট ভিৰ হৈ গৈছিল।
আইজনী আমাক মন্দিৰত সকলোখিনি যোগাৰ কৰি দিছিল। ঠগি ভাগ দিয়াত, চাকি জ্বলোৱাত সকলোখিনি যোগাৰ কৰি দিছিল। ভাল লাগিছিল। এই যে মন্দিৰটোৰ নাম শিলগোসানী, কোৱা হয় যে মন্দিৰটো হোৱাৰ আগতে মানুহবোৰে ইয়াত খেতি কৰিছিল আৰু হঠাৎ এদিন খেতি কৰা ঠাইতে এই মূৰ্তিটো পাইছিল। কোৱা হয় যে মাটি ফুটি ওলাইছে আৰু মন্দিৰটোৰ যথেষ্ট মহত্ব আছে বুলিও বিশ্বাস কৰা হয়। মোৰ মন্দিৰটো গৈ যথেষ্ট ভাল লাগিছিল। চাৰিওপিনে ইমান ডাঙৰ ডাঙৰ গছ, লগত ফিৰফিৰীয়া বতাহ, খুব এটা শান্তিৰ পৰিৱেশ। মোৰ তাত গৈ যথেষ্ট ভাল লাগিছিল। মাঘ বিহুৰ সময়ত যেতিয়া গৈছিলোঁ, মানুহৰ ভিৰৰ বাবে ভালদৰে দেখা নাপালোঁ। কিন্তু আজি গৈ কিবা এটা শান্তি লাগিছে। নাম শেষ হোৱাৰ পিছত এই প্ৰসাদ লৈ আমি শিলগোসানী দেৱীক সেৱা জনাই তাৰ পৰা উভতিলোঁ।